নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, শ্ৰীমদ ভাগৱত গীতাত জগতৰ সমস্ত প্ৰশ্নৰ উত্তৰ মজুত আছে। মনুষ্যৰ মনত উৎপন্ন হোৱা প্ৰত্যেকটি প্ৰশ্ন শংকাৰ সঠিক উত্তৰ কেৱল শ্ৰীমদ ভাগৱত গীতাতেই বৰ্ণিত আছে। মহাভাৰত যুদ্ধৰ আগমুহূৰ্তত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক গীতাৰ অনেক মহত্বপূৰ্ণ উপদেশ প্ৰদান কৰিছিল। সেই সময়ত পাৰ্থ তথা অৰ্জুনে ভগৱানক বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছিল। তেওঁৰ সকলো প্ৰশ্ন তথা শংকাৰ উত্তৰ দি ভগৱানে অৰ্জুনক জীৱনৰ মূল জ্ঞান প্ৰদান কৰিছিল। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত মই আপোনালোকক ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত হোৱা সেই কথোপকথনৰ কিছু সাৰাংশ ব্যক্ত কৰিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টি শেষলৈকে নিশ্চয় চাব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। অৰ্জুনে সুধিলে যে হে পৰমাত্মা, আপুনি কয় যে যদি নিজৰ মনটোক সম্পূৰ্ণৰূপে নিজৰ অধীনত ৰখা যায় তেতিয়াহ'লে মুক্তিৰ মাৰ্গ খোল খাই যায়। তেন্তে মনটোক বশ কৰি ৰাখিবলৈ কোনো সৰল মাৰ্গ বাৰু আছেনে? তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে যে মাৰ্গটো নিশ্চয় আছে, বহু সৰল মাৰ্গ আছে, কিন্তু লগতে ই বহু জটিলো। ভগৱানে কয় যে যি মনুষ্য ধীৰ গম্ভীৰ হয়, দৃঢ় নিশ্চয়বান হয়, তেওঁৰ বাবে এয়াটো একেবাৰে সৰল কাৰ্য। কিন্তু যিজন মনুষ্য চঞ্চল তথা যিজনে দৃঢ় নিশ্চয় কৰিব নোৱাৰে, তেওঁ নিজৰ সমস্ত জীৱনতো এই কামটো কৰিব নোৱাৰে। অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক পুনৰ সুধিলে যে দৃঢ় নিশ্চয় প্ৰকৃততে কেনেকৈ হয়? তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে দৃঢ় নিশ্চয় বিশ্বাসেৰে হয়। এই বিশ্বাস পৰমাত্মাৰ ওপৰত, ধৰ্মৰ ওপৰত আৰু নিজৰ কৰ্মৰ ওপৰত থাকিব লাগে। যেতিয়া মনুষ্যই নিজৰ ধৰ্ম আৰু কৰ্তব্যক বুজি লয়, তেতিয়া দৃঢ় নিশ্চয় কৰি নিজৰ মনটোক নিজৰ অধীনত ৰাখি নিজৰ পথত আগবাঢ়ি থাকে। অৰ্জুনে পুনৰ প্ৰশ্ন কৰে যে হে মধুসূদন, কোনবোৰ কৰ্মৰ পাপ মনুষ্যৰ গাত নালাগে? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে যে যদি কোনো কাম নিষ্কাম কৰ্মযোগৰ ৰীতিত কৰা যায় তেতিয়াহ'লে নাতো সেই কামৰ পাপ লাগে আৰু নাতো পুণ্য। অৰ্জুনে প্ৰশ্ন কৰিলে, হে মাধৱ, এই নিষ্কাম কৰ্মযোগ আচলতে কি হয় আৰু ইয়াক কেনেকৈ শিকিব পৰা যায়? অৰ্জুনৰ এই প্ৰশ্নৰ উত্তৰত ভগৱান শ্ৰীকৃষ্ণই ক'লে যে এই কৰ্মটোৰ সাধনাৰ বাবে বহু বছৰ তপ কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াকতো কেৱল এটা ক্ষণতেই প্ৰাপ্ত কৰিব পৰা যায়। যি ক্ষণত মনুষ্যই আসক্তি অৰ্থাৎ ইচ্ছাবোৰত ত্যাগ কৰি কোনো ফল পোৱাৰ আশা ত্যাগ কৰি কেৱল নিজৰ কৰ্তব্য পালন কৰিবলৈ কৰ্ম কৰাৰ আৰম্ভ কৰি দিয়ে, ঠিক সেই সময়ৰ পৰাই তেওঁ নিষ্কাম কৰ্মযোগৰ সাধক ৰূপে বিবেচিত হয়। তেতিয়া অৰ্জুনে সুধিলে যে হে শ্ৰীকৃষ্ণ, যদি ফল পাবলৈ কৰ্ম কৰা নাযায় তেন্তে কৰ্ম কৰাৰ উদ্দেশ্য বাৰু কি হ'ব? তেতিয়া অৰ্জুনৰ মনৰ শংকা আঁতৰাবলৈ শ্ৰীকৃষ্ণই ক'লে যে হে পাৰ্থ, কৰ্ম কেতিয়াও ফল পোৱাৰ আশাত কৰিব নালাগে, বৰং নিজৰ কৰ্তব্য পালন কৰিবলৈহে কৰিব লাগে। ফল পোৱাটো তোমাৰ হাতত নাই, কিন্তু কৰ্ম কৰাটো তোমাৰ হাতত আছে। সেইবাবেই বিনা কোনো লোভ বা আশাত ধৰ্মৰ পথত সৎ কৰ্ম কৰি যাওক, কিয়নো এয়াই হৈছে একমাত্ৰ পথ যিয়ে জীৱনটোক সুখ সমৃদ্ধি আৰু সন্তুষ্টিৰে ভৰাই দিয়ে। নিষ্কাম ইচ্ছাৰে কৰা কৰ্মই আপোনাক পাপ পুণ্যৰ কবলৰ পৰা বচাই ৰাখিব আৰু আপোনাক সফলতাৰ দিশে লৈ যাব। গতিকে বন্ধু-বান্ধৱীসকল, এয়াই আছিল ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত হোৱা কেইটামান সংবাদ। যদি আপোনালোকে গীতাৰ মহৎ উপদেশসমূহ আৰু জানিবলৈ ইচ্ছা কৰে তেন্তে মোক তলত এটা কমেণ্ট কৰি নিশ্চয় জনাই দিব। আশা কৰোঁ আজিৰ ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে তেন্তে এটা লাইক কৰি দিব। লগতে যদি এতিয়ালৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰা নাই তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ এক নতুন তথা জ্ঞানবৰ্ধক ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।